নমস্কাৰ আজি ক'বলৈ বিচাৰিছোঁ প্ৰেগনেন্সিৰ সময়ত আপোনালোকে কি খাদ্য খাব মানে গৰ্ভ অৱস্থাত আপোনালোকে কেনেকুৱা ধৰণৰ খাদ্য খাব আৰু কেনেকুৱা ধৰণৰ খাদ্য আপোনালোকে এভয়েড কৰিব একেবাৰে খাব নোৱাৰি তাৰ ওপৰত ভিডিঅ'টিত কম তো ভিডিঅ'টি শেষলৈকে চাব আজি দুদিনমান আগত মই এটা ভিডিঅ' দিছিলোঁ প্ৰেগনেন্সি টাইমত কোনটো পজিশ্যনত শুব লাগে ভিডিঅ'টিত আপোনালোকৰ বহুত বেছি সঁহাৰি পাইছোঁ বহুতেই মোক মেছেজ কৰি সুধিছে কিছুমান কথা আৰু লগতে বহুতে কমেণ্ট বক্সতো বহুত ভাল কমেণ্ট কৰিছে লগতে মোক ফোন নাম্বাৰ বিচাৰি তেওঁলোকে ফোনো কৰিছে কিছুমান কথা জানিবলৈ তো মই যিখিনি জানো তেওঁলোকক ৰিপ্লাই কৰিছোঁ বুজাই দিছোঁ আৰু মই তাৰ যিবিলাক টপিকৰ ওপৰত কুৱেশ্যন কৰিছে তাৰ ওপৰতো মই ভিডিঅ' লাহে লাহে বনাম তো ভিডিঅ'বিলাক চাই গৈ থাকিব এতিয়া আহোঁ মেইন টপিকলৈ প্ৰেগনেন্সিৰ সময়ত কি খাব লাগেতো আগত কওঁ তাৰপিছত কি খাব নালাগেতো মই অকণমান দেৰিকৈ কৈ আছোঁ প্ৰথম কথা প্ৰেগনেন্সিৰ সময়ত গৰ্ভ অৱস্থাত প্ৰচুৰ পৰিমাণে পানী খাব লাগে প্ৰাণীৰ প্ৰাণ বুলি কথা এষাৰ আছে নহয় পানী যিমান পাৰি সিমান খাব লাগে 3 পৰা 4 লিটাৰ পাৰ ডে প্ৰত্যেক দিনা 3 পৰা 4 লিটাৰ পানী খাবই লাগে তাৰপিছত নাম্বাৰ 2 সেউজীয়া শাক পাচলিত আপোনালোকে জানে গোটেইখিনি পায় আমাৰ ভিটামিন মিনাৰেল জিংক আইৰণ গোটেইখিনি বস্তু পোৱা যায় তো সেউজীয়া শাক পাচলিৰ ভিতৰত যেনে ধৰক আপুনি পালেং শাক কচু ঢেকীয়া গাজৰ বিট ফ্ৰেছ বিন এইবিলাক বস্তু প্ৰচুৰ পৰিমাণে ব্ৰকলি ফলিক এচিড থাকে বহুত বেছি পৰিমাণে ব্ৰকলি খাব লাগে তো যিমান পাৰি সিমান আমি সেউজীয়া শাক পাচলি খাব লাগে আৰু সেউজীয়া শাক পাচলিত মই ক'লোঁ যেনেকৈ কচু ঢেকীয়া পালেং শাক এইবিলাক ঘৰতে থাকে যিখিনি গাঁৱৰ মানুহ তো তেওঁলোকৰ ঘৰত বাৰীতে পোৱা যায় তো বিনামূলীয়াকৈ পায়েই ন কচু আমি ঘৰৰ বাৰীতে পাওঁ তো সেইখিনি বস্তু খাব লাগে সেউজীয়া শাক পাচলি আপোনালোকে যিমান পাৰি সিমান খাব লাগে য'ত নেকি আইৰণ প্ৰচুৰ পৰিমাণে থাকে দ্বিতীয়তে আপোনালোকে ফল মূল বুলি ক'লে মই আপোনালোকক বেদনা কিনিব নোৱাৰা মানুহখিনি বা বেদনা আপোনালোকে কিনি খাব নালাগে সদায় ছিজনেল ফলবিলাক খাওক আপোনালোকে মধুৰিআমৰ দিনত মধুৰিআম খাওক তাৰপিছত আমলখিৰ দিনত আমলখি খাওক যেনে ধৰক আপোনালোকে মধুৰিআম খাব পাৰে মধুৰিআমত প্ৰচুৰ পৰিমাণে আইৰণ থাকে ভিটামিন চি থাকে এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি থাকে আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আৰু ভিটামিন চিয়ে আপোনালোকৰ দেহত যিটো আমাৰ দেহত হিমগ্ল'বিন মানে আইৰণ এবজৰ্পশ্যন হোৱাত ভিটামিন চিয়ে বহুত বেছি সহায় কৰে তো ভিটামিন চি থকা ফল খাব লাগে আমলখি খাব কমলা খাব লাগে আপেল খাব লাগে কল আপুনি যদি মালভোগ কল বুলিয়ে কথা নহয় যে মালভোগ কল খালেহে আপোনাৰ মানে দেহত মানে শক্তি হ'ব মালভোগ কলে ভাল সেইটো নহয় যিকোনো কল আমাৰ ঘৰত হোৱা যিকোনো কল আপোনালোকে খাব পাৰে ঘৰৰ বস্তু হ'লেতো সদায় ভাল আমাৰ যিবিলাক ঘৰত বনোৱা সাৰ সুৰ নোহোৱা বস্তুবিলাক গেছ নিদিয়া কল বহুত বেছি ভাল আমাৰ কাৰণে তো খাব পাৰে তাৰপিছত প্ৰটিন ধৰক আপোনালোকে মাছ মাংস কণী চয়াবিন তাৰপিছত ৰাজমাহ এইবিলাক জাতীয় বস্তু প্ৰচুৰ পৰিমাণে খাব লাগে প্ৰটিনো আমাৰ বহুত বেছি দৰকাৰী গৰ্ভৱতী মহিলাৰ কাৰণে কাৰ্বহাইড্ৰেট ভাত ৰুটি আপোনালোকে যেনেকৈ পাৰে সকলো বস্তু আপোনালোকে খাব লাগে আৰু প্ৰেগনেন্সি টাইমত কি খাব নালাগে আপোনালোকক কওক প্ৰেগনেন্সি টাইমত আপোনালোকে একেবাৰে এভইড কৰিব চাহ একেবাৰে খাব নালাগে গাখীৰ চাহ আপোনালোকে গাখীৰ খাব কিন্তু গাখীৰ চাহটো নাখাব গাখীৰ চাহে আপোনালোকক মানে গেছ ফৰ্ম কৰিব তো সেইকাৰণে গাখীৰ চাহ এভইড কৰিব লাগে খালে লাল চাহ খাব লাগে আদা দি তাৰপিছত প্ৰেগনেন্সি টাইমত আপোনালোকে কফি এভইড কৰিব কফিটো একদম খাব নালাগে কফিয়ে আমাৰ ক্ষতি কৰে হ'বলগীয়া শিশুটিক তো কফি খাব নালাগে তাৰপিছত বস্তুটো সিজোৱা বস্তু খাব লাগে যেনে আপুনি হাফ বইল কণী খাইছে সেইটো খাব নালাগে তাৰপিছত আপোনালোকে কেঁচা বস্তু মানে কেঁচা অমিতাটো বেছি খাব নালাগে প্ৰেগনেন্সি টাইমত তাৰপিছত এইকেইটা বস্তু প্ৰেগনেন্সি আৰু নিমখ কমকৈ খাব লাগে প্ৰেগনেন্সি অৱস্থাত যদিহে আপোনাৰ প্ৰেছাৰটো যদি বেছি দেখুওৱা যায় তেতিয়াহ'লে আপোনালোকে অকণমান নিমখটো কমাই খাব এক্সট্ৰা নিমখ তৰকাৰীত খাব পাৰে কিন্তু এক্সট্ৰা যিটো নিমখ লৈ খায় ন সেইটো অকণমান কমাই দিব যদিহে আপোনাৰ হাই প্ৰেছাৰ থাকে কাৰণ প্ৰেগনেন্সি ইনডিউচ হাইপাৰ টেনশ্যন বুলি একাষাৰ কথা আছে মানে প্ৰেগনেন্সিয়ে প্ৰেছাৰ বৃদ্ধি কৰি দিয়ে কিছুমানৰ ক্ষেত্ৰত কৈছোঁ মই তো আপোনালোকে নিমখটো একেবাৰে কমকৈ খাব আৰু আপোনালোকে এটা বস্তু মই নোখোৱাৰখিনি কৈছোঁ আৰু লগত আপোনালোকে এটা আৰু এইটোতো জানে আপোনালোকে তামোল চাধা কিছুমানে ধূমপান যিখিনি খাব নালাগে আৰু যে স্মকিং আপোনালোকে স্মকিং আমাৰ বাৰু মহিলাসকলে বাৰু নকৰে স্মকিং কিন্তু এই যে কিছুমান মানুহে স্মকিং কৰি থাকিলে মতা মানুহে আপুনি যদি কাষেদি পাৰ হৈ গৈছে তাৰ যিটো ধোঁৱাটো খায় সেইটো বেবীৰ কাৰণে বহুত বেছি বেয়া সেইটো খাব নালাগে মানে সেইটো ডাইৰেক্ট আপুনি নাখালেও বেলেগে যদি খাই আছে তাৰ ধোঁৱাটো যদি আপুনি ইনহেল কৰিলে নহয় সেইটো আপোনাক দেহত অপকাৰ কৰে তো তেনেকুৱাকৈ নালাগে আৰু মাস্ক মানে সেনেকুৱা মানুহ পালে আপুনি চাইড হৈ থাকিব লাগে আৰু এভইড কৰিব লাগে তাৰপিছত আপোনালোকে বুট মগু এইবিলাক প্ৰচুৰ পৰিমাণে খাব লাগে এইবিলাক
আপোনালোকে কি কৰে আপোনালোকক কনষ্টিপেশ্যন হোৱাত মানে বাধা দিয়ে আপোনাৰ যিটো প্ৰেগনেঞ্চি টাইমত এটা কমন সমস্যা হৈছে আপোনাৰ শৌচটো টান হোৱা আৰু যিটোৱে নেকি আপোনাক ঢিলা হোৱাত সহায় কৰে যদি মগু কেঁচা বুট এইবিলাক খোৱা যায় গাখীৰ যথেষ্ট পৰিমাণে খাব লাগে গৰম গাখীৰো আপোনালোকক বহুত এনাৰ্জি দিব লগতে বেবিটো গ্ৰ'থ হোৱাত গাখীৰে সহায় কৰে যিহেতুকে কেলছিয়াম যথেষ্ট পৰিমাণে থাকে আৰু লগতে আপোনালোক কনষ্টিপেশ্যনো ৰিডিউচ কৰে মানে যিটো আমাৰ পায়খানাত টান হোৱা সমস্যা থাকে গৰ্ভ অৱস্থাত সেইটো দূৰ হোৱাত সহায় কৰে তো আপোনালোকে নিশ্চয় বুজি পালে মই যিখিনি কথা কৈছোঁ প্ৰেগনেঞ্চি টাইমত আমি সকলো খাদ্য খাব লাগে যি পাৰোঁ তাকে খাব লাগে দালিৰ পানীৰ পৰা আৰম্ভ কৰি দাইল প্ৰচুৰ পৰিমাণে ভাত কমকৈ আমি আপোনালোকে তৰকাৰী সদায় বেছিকৈ খাব লাগে নেমু খাব পাৰে আপোনালোকৰ কোনো কথা নাই নেমু টেঙা অকণমান খাব পাৰে কিছুমানে নেমু নাখায় মানে ভাবে কি টেঙা খাব মানে নালাগে প্ৰেগনেঞ্চি টাইমত এবৰ্চন হৈ যাব বুলি ভয় কৰে গাঁৱত আমাৰ প্ৰচলিত বহুতেই কয় তেনেকৈ তো নেমু খাব পাৰে ভিটামিন চি যি বস্তুত থাকে খাব পাৰে কাৰণ ভিটামিন চি মই ক'লোৱে আইৰণ এবজৰ্পশ্যন হোৱাত সহায় কৰে আৰু লগতে আপোনালোকে আইৰণ আৰু কেলছিয়াম টেবলেট যিটোকে ডক্টৰে প্ৰেছক্ৰাইব কৰে সেইটো একদম মানে খাবই লাগে আইৰণ কেলছিয়াম স্কিপ কৰিব নালাগে আৰু আইৰণ আৰু কেলছিয়াম একেলগে খাব নালাগে আপোনালোকে যদি ৰাতিপুৱা আইৰণ খাইছে বা ৰাতিপুৱা যদি কেলছিয়াম খাইছে দুপৰীয়া আপোনালোকে আইৰণ খাব লাগে দুটা টেবলেট কিছুমানে একেলগে খায় মই যিটো পাইছোঁ আমাৰ স্বাস্থ্যকেন্দ্ৰৰ কিছুমান মানুহে আমাৰ এৰিয়াত খায় সেইটো আপোনালোকক কৈছোঁ যিটো ভুল কৰে সেইটো আপোনালোকক বুজাই দিছোঁ আইৰণ আৰু কেলছিয়াম একেলগে খাব নালাগে কাৰণ কেলছিয়ামে আইৰণ এবজৰ্পশ্যন হোৱাত বাধা দিয়ে তো বুজি পালে নিশ্চয় তো যদি ভাল লাগিছে কমেণ্ট এটা কৰি জনাব কিবা টপিক লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব প্লিজ মোৰ ফেচবুক পেজটি ফ'ল' কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই